এইটো হৈছে মই মাইক নলগোৱাকৈ ৰেকৰ্ড কৰিছোঁ ভইচ কোৱালিটিটোৰ ডিফাৰেঞ্চটো কি আপোনালোকে কমেণ্ট কৰি জনাব যিসকলে 500ৰ ভিতৰত এনেকুৱা মাইক ল'ম বুলি ভাবি আছে ল'ব পাৰিব চাউণ্ড কোৱালিটি ঠিকেই ওলাইছে তো ফাইনেলি গাইছ মোৰ পাৰ্চেলটো আহি গ'ল তো এতিয়া আনবক্সিং কৰিম তো চাই থাকিব সেইফালে কি ওলাই টেষ্ট কৰি চাম হ'ব টেষ্ট কৰি চাম যে কেনেকুৱা ওলাব মালটো এইটোৱে চাই লওক K8 বুলি আছে পেকিং বহুত কৰি দিছে এইটো মালটো ফাইনেলি দেয়াৰ এইটো মেইন মালটো এইটো আইফোনৰ কাম এইটো কাম নাই আমাৰ টাইপ চিটো কাম আছে এইটো টাইপ চি আৰু মেইন মালটো হৈ গ'ল এইটো লগাই মেলি দেখাই আছোঁ হাই হেল্ল' নমস্কাৰ তো নতুনকৈ দেখিছে মাইক এটা ল'লোঁ ক'বৰ কাৰণে আনিছোঁ এতিয়া চাউণ্ড কোৱালিটিটো অলপ ভাল পাব বহুতে কমেণ্ট কৰি থাকে যে চাউণ্ডটো অলপ বেছি কম পোৱা গৈছে সেইকাৰণে কমেণ্ট কৰি জনাবচোন চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে ফাৰ্ষ্ট টেষ্ট কৰি চাইছোঁ আপোনালোকে কমেণ্ট কৰি জনাব ভইচটো কেনেকুৱা ওলাইছে যিসকলে মাইক ল'ম বুলি ভাবি আছে ব্লগিং বা ভিডিঅ'ৰ কাৰণে ৰিলছৰ কাৰণে আণ্ডাৰ 500ৰ ভিতৰত বেষ্ট ল'ব পাৰিব পুনৰ অন্য এটি ভিডিঅ'তে লগ পোৱা খাই আজিলৈ আছোঁ পাই